মোবাইল ফোন কিনিবা কোম্পানী নোকিয়া হাততে কিৰিং কিৰিং বাজে ছোৱালী ভাল পাবা হাতত মোবাইল থকা মিছ কল পাবা ঘনে ঘনে তাতো কৈ ভাল পাবা ফোনত কথা পাতি চেনেহিয়ে আই লাভ ইউ কলে মোৰ দেউতা ঐ বুকু খুন্দা আমাৰি ধৰে মোবাইল ফোন ধুনীয়া ওল মডেল নোকিয়া কানেকশ্যন বেয়া চেনেল হলে লৈও ভালে লাগে চায়ো মজা লাগে এনি টাইম নেটৱৰ্ক বিজি থাকে কোনেনো উলিয়ালে এই মাৰাত্মক যন্ত্ৰটি টিপি থাকো লাগে মোৰ দেউতা ঐ টিপি থাকো লাগে আমি কোন আছো দেখো নাই শিল খাই আছে তলত দেখো ও দেখো আমি তো শিল খাই আছো তলত আছো ইয়ে বাপ এ তোৰ লগত পৰি মোৰ জ্বালা কালা হৈছে মই যাব আইছিলো কোনবাই দেখা পাব নাপায় এটা দৰকাৰ আছে একো নহয় সেইকাৰণে তোমাক মই মাতি আছো এই বস্তু বৰ বাৰু দুটা বহি লওঁ এই পঞ্চায়তৰ মুনি মানুহ নামতো ভৰাইছি কি মানুহ নামতো ভৰাইছি এতিয়া মোৰ নামত অহা নাই সেইকাৰণে তোমাৰ নামত কৰি আনবা উঠোৱা তোমাক সেইকাৰণে মাতিছো এ নাই গুৱাই মই সেইবিলাক কাম মই কৰিব নোৱাৰো যিহে বেতাল সিং দুটা আছে নহয় মোক নি পেলাই কি কৰবি পকা ঘৰটো এই চাল কৰি পেলাই বান্ধি লবি লৈ উঠাৰ পিছত কি কৰবি মুখ খেদবি সেইটো খেদ দেহি মই নাই ভাল পাওঁ বুলি কৈছো মই বিয়া কৰাম বুলি কৈছো আমাৰ মালিক আছে নহয় আমাৰ মালিকে মোক বেয়া পাব মই বিয়া কৰি মই আৰু ইয়াতে এনেকে মৰি যাম সেইকাৰণে তোমাক মই ভাল পাওঁ বুলি কৈছো আৰু নাই দেহি তাৰপিছত মই তোমাৰ লিখি কিলিপ হেল্পিন আৰু কাকাৰা চব লিপষ্টিক চব লৈ আহিছো তোমাৰ মৰমতে একে ইমান আনছো ফাটি কৰি ধৰিছো মই তোমাৰ মৰমতে গতিকে তুমি চিন্তা কৰিছো একবাৰ বাৰু মই চিন্তা কৰি চাব লাগে চাইছো বাৰু নাকচ নকবি আৰু মই তোমাক বিয়াত মই অন্তৰা কচৰাই ভাল পাওঁ হ'ব দে মই কিবা এটা কৰি পেলাই মই পাৰো চিন্তা কৰা দেহি চিন্তা কৰিবি মই একে নাকচ নকবি দেহি নকৰো মই একেবাৰে সঁচাই ইমান যোগাৰ আনি থৈছো হ'ব দে বেজাই ভোক লাগছি কিবা খাব
মন যায় নাপাওঁ দেখোন আইও কি ধুনীয়া গোন্ধ আছে ফটো এটা মাৰি ল'ব লাগিব পিছতে চেল্ফি থাকিব পাৰিম আইও খাওঁ লাগছি এতিয়া খাব মন গৈছে ভোক লাগছে পিয়াও লাগছে পকেটত পইচা নাই আছে পইচা 10 পইচা টকা পইচা দি নাই মা বাবা পইচা নিদিয়ে নেকি দিছি এতিয়া পিছে কি কৰিলি পইচাটো এই লৈ 10 টকা এই নালাগে 10 টকা দি খাবা হ'ব নেকি ইমান দাম নাই একেবাৰে এই আমাৰ এটা লকডাউন দিছে গম পোৱা নাই নেকি এই আমাৰ গাঁৱৰ একেবাৰে কোন নম্বৰ দোকানৰ দেখোন ঠিকছে মোৰ হাফ পেণ্ট নোহাই গৈছে মানুহে খাই কি কৰি আছে মোৰ লং পেণ্ট নোহাই গৈছে চিৰা লং পেণ্ট পিন্ধি আছো দেখি নাই গাখীৰ দিয়া চাহ বনাই নহয় এতিয়া গাখীৰ দিওঁ চাওঁ নহয় ৰুটি পানী খাব লাগিব আমাৰ ঘৰত গেলি দেখোন টিপনি টিপনি খুৱাই নাই আমাৰ তাতে নাই এই ৰুটি পানী খাব লাগিব খাবি যদি খা নহ'লে বাদ দে যা ঘৰত যা সেই কি মানুহে খাব মানুহ মই এনেকুৱা মানুহ নহয় মই ভাল মানুহ এই মানুহ কি এইটো মালিকে মাৰিব মই মালিকে মাৰিব তই আহিবি নেকি ইয়াতে মাৰিম তোক ওলা ঘৰে গৈ ওলা দোকানে গৈ ওলা নহয় এটা বেজাই জোৰে হাগা লাগছিল তাৰ পৰা নৈ ফেলা কৈছোঁ বাৰু ঘৰটো গাঁৱতে বহুত দূৰত এটা কৰিছিলোঁ এটা এতিয়া আহিছিলোঁ মই এতিয়া কিবা কাম চাম কৰিম বুলি নাপাওঁ হাগা লাগছিল এটা কথা কৈ দিবা ৰাম 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 এতিয়াহে পাতলা পাইছোঁ কি যি সোমাই আছিল পেটত দেহৰ কাৰণে যাওঁ দে ক'ত যাওঁ 10 টকা 10 টকা কিয় লাগে 10 টকা এই না ক'বা নদী হাগিলেও 10 টকা মুঠি 10 টকা দেই বা খালিও পইচা দিব লাগে হাগিলেও পইচা দিব লাগে নে এই গাঁও নহয় চহৰ হয় আমাৰ গাঁৱত দেখোন মানুহবিলাকৰ দেখোন লাল চাহ গাখীৰ দিয়া টিপতে খোৱা হয় বেলেগত এইটো হাগিনো ভৰ্তি কৰি দিওঁ 10 টকা দিব লাগে নে এইবিলাক ক'বা নদী পইচা দে পইচা নাই দাদা কি পইচা দে হে পইচা দে নহয় সেইটোকে চাফা কৰিম দিয়া টকা হ'লে মই যদি পইচা নাযা চাফা কৰিব লাগিব কিহে পালা চাফা কৰিব লাগে মই নহয় এতিয়া কাম ভাগা লাগছিলে না নহয় মই ঘৰতে আগিম দে নহয় যা মোবাইলটোকে ৰাখে ৰা মই যাওঁ সেইকাৰণে যাবা দিয়ে মোক হেৰি কৰি দিলে কি মানুহ নাহোঁ আৰু চহৰত মই এইবিলাক কাকা দোকান খুলিছে নে এই চাই আছো ৰচোন মই এই ধুনীয়া বুধিনা মাল আছে লিপষ্টিকো আছে তাৰপিছতে নখপালিছো আছে বা ধুনীয়া বুধিনা মাল আছে কাকা এইবিলাকৰ দাম কি এতিয়া এইবিলাকৰ এইটোৰ আপোনাক কি কি লাগে তাৰপিছতে এইবিলাকৰ তাৰপিছতে এইবিলাকৰ বা ইমান দাম কৈছা কাকা বাপৰে এই এনেকৈ নিবা নোৱাৰিম দেখো বাপৰে আপোনাৰ 20 টকা লাগিব পাৰ পিচ বাপৰে এইবিলাকতো 2 টকা 3 টকাই পায় আমাৰ দোকানত নাপায় এই বাপৰে ইমান দাম মোৰ মাথা খুটি উঠি গৈছে বাপৰে এই গোটেই ইমান পচন্দ হৈছে মালবিলাক গোটেই দোকানখনে লাগি নাও লাগছি মোৰ কাকা এইটো দামবিলাক শুনিহে ভয় লাগছি এতিয়া এইবিলাকৰ কি দাম যোৰা 50 টকা এই আখানাত পোৱা হৈছিলে আজি আগতে এই এতিয়া ইমান দাম নাই এই বাপৰে বাপ জামানা নাই দাদা কি লাগে কওক এই ৰাতিপুৱাই মই দোকান খুলিব আহিছো না কিবা এটা ভগৱানে চিন্তা কৰি দোকান খুলিম মই যদি কিবা এটা যদি আপোনাক দিব পাৰো আপোনাৰ পৰা কিবা এটা ল'ব পাৰো আপুনি লৈ যাওক মই আপোনাক লাগে পাৰিলে কমত ৰাখিম মই এতিয়া যাত্ৰা কৰি আহিছো আপুনি আৰু বেছিকৈ কেমেৰা কৰিব নাই কি লাগে লওকচোন বাৰু দামে বহুত নহয় কাকা এতিয়া মই সেইকাৰণে চিন্তা হৈছোঁ একে মাথা চাথা গৰম হৈ গৈছে মোৰ কিবা হৈ গৈছে এতিয়া পইচা ইমান অনা নাই নহয় মই এতিয়া ইফালে মোক কৈ নাইহে খুজিছে নহয় এতিয়া মোৰ ৰেটত থকা বস্তু আপোনাৰ গোটেইখিনিয়ে পচন্দ গোটেই ৰেটটোৱে দাঙি নিয়া লাগছি কাকা মোৰ পচন্দ যদি এটা এটা লৈ যাম এই এটা এটাৰ পৰা মই দি দিওঁ এতিয়া পইচাই এতিয়া বহুত কৈছে নহয় তুমি এতিয়া পাৰিলে মই গোটেই দাঙিয়ে নিয়া লাগছি কাকা তাৰ পিছে আৰু নেনো ইমান দাম পইচা মই বাদেই দিলোঁ আৰু এই নালগে আৰু কি মানুহে এইকেইটা এই ৰাতিপুৱাই দোকানখনত বুলি ওলাই আহিছোঁ কোনো দামৰ কথা নাই একো কথা নাই তেওঁ মানে খালি মানে গোটেই দোকানখনে লাগে পালি বা আচৰিত পাইছোঁ দেই এইগিলা মানুহ এই ৰাতিপুৱাৰ পৰা দিনটোলৈকে মোৰ বেয়াই কল্যাণ নেকি আজি